হয় নমস্কাৰ, মুন্না ইনফৰমেশ্যন ইউটিউব চেনেল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা। আজি এক বৃহৎ গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ যে হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল হোৱা দিছে। আজি এক কেবিনেট বৈঠক আৰম্ভ হৈছিল, য'ত উপস্থিত আছিল অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, লগতে উপস্থিত আছিল শিক্ষামন্ত্ৰী ৰণাজ পেগু। ইতিমধ্যে আমি জানিবলৈ পাইছোঁ যে আমাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই যি সংবাদমেল আয়োজন কৰিছিল, তাত আমি শুনিছিলোঁ যে যিহেতুকে আমাৰ ক'ভিড প্ৰট'কলটো নিৰাময় হোৱা নাই বা যিহেতুকে ক'ভিডটো বাঢ়ি আছে, তাৰ ফলত আমি এক কথাই ক'বলৈ পাৰোঁ যে তোমালোক ছাত্ৰ ছাত্ৰীসকলে তোমালোকে নিশ্চিত থকা যে সম্পূৰ্ণৰূপে পৰীক্ষাটো বাতিল হোৱাৰ দিশে পূৰ্ণগতিত আগবাঢ়ি আছে আৰু নিশ্চিতভাৱে এই পৰীক্ষাটো বাতিল হ'ব। সেইটো মই ছাত্ৰ ছাত্ৰীসকলক তোমালোকক মই জনাব বিচাৰিছোঁ যে তোমালোকে নিশ্চিত থকা, এই চিন্তাৰ কোনো প্ৰয়োজন নাই, কোনো চিন্তা কৰিব নালাগে। সম্পূৰ্ণৰূপে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল হোৱাৰ দিশে পূৰ্ণগতিত আগবাঢ়ি আছে আৰু পৰীক্ষাটো বাতিল হোৱাটো এক প্ৰকাৰৰ নিশ্চিত বুলি আমি ক'বলৈ পাৰোঁ। তোমালোকক মই এটা ভিডিঅ' দেখাবলৈ গৈ আছোঁ যে আজি য'ত কেবিনেট বৈঠকখন আৰম্ভ হৈছিল, সেই সংবাদমেলত আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে কেশৱ মহন্ত ডাঙৰীয়াই কি কৈছিল, তোমালোকক তাৰে কিছু মই ভিডিঅ' ফুটেজ প্ৰস্তুত কৰিছোঁ, তোমালোকক সেইখিনি চোৱা। সাধাৰণ যিটো পৰীক্ষাৰ মডেলিটি, আমি গতানুগতিক যিটো পৰীক্ষা যি ধৰণে হয়, আমাৰ পৰীক্ষা চেণ্টাৰ, তাত ছাত্ৰ ছাত্ৰীৰ বহাৰ ব্যৱস্থা বা অন্যান্য সকলো ব্যৱস্থা, এই ব্যৱস্থাৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহ'ব। আমাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া সংবাদমেল আপোনালোকে প্ৰত্যক্ষ কৰিলে বা চালে, ইয়াৰ দ্বাৰা আপোনালোকে কি বুজিব পাৰিলে? যিটো বুজিব পাৰিলে, যি এক প্ৰকাৰৰ ইংগিত দিছে তেখেতে, এইটো এক সম্পূৰ্ণৰূপে সঠিক সিদ্ধান্তত উপনীত হ'ব, সেইটো হৈছে পৰীক্ষা বাতিল হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল হোৱাৰ দিশে পূৰ্ণগতিত আগবাঢ়ি আছে। এক প্ৰতি কেশৱ মহন্ত ডাঙৰীয়া এক গুৰুত্বপূৰ্ণ ইংগিত দিয়া বুলি আমি জানিবলৈ পাৰিছোঁ।